নমস্কাৰ অসম জিকে সিৰিজৰ দ্বিতীয় পাৰ্টত আমি আপোনাক স্বাগতম জনাইছোঁ। আজি প্ৰশ্নটো প্ৰথমতে হৈছে অসমৰ প্ৰথম ছপাখনিৰ নাম কি? এইটো আমি জানো যে অৰুণোদয় মিছনাৰীসকলে শিৱসাগৰৰ পৰা 1846 চনত প্ৰকাশ কৰিছিল। নেক্সট প্ৰশ্ন হৈছে অসমীয়া ভাষাৰ প্ৰথম অভিধান কোনে সংকলন কৰিছিল? হেমচন্দ্ৰ বৰুৱাই কৰিছিলে 1900 চনত, যাৰ নাম হৈছিলে হেমকোষ। অসমৰ কোনখন মৈদামক ইউনেস্কোত স্বীকৃতি প্ৰদান কৰা হৈছে? ইয়াতে আছে চৰাইদেউ মৈদাম, যিটো আমাৰ আহোম ৰাজবংশী টিকিব কবৰ উদাহৰণ হিচাপে মৈদামক ইউনেস্কোত বিশ্ব ঐতিহ্য হিচাপে তালিকাভুক্ত কৰা হৈছিলে। আৰু যদি মৈদাম নিদি ইউনেস্কো হেৰিটেজ সাইট বুলি দিলে হয়, তেতিয়াহ'লে ইয়াতে কাজিৰঙাৰ মানস দুটাই হ'ল হয়। নেক্সট প্ৰশ্ন হৈছে অসমৰ বিহু নৃত্যত মহিলা পৰম্পৰাগত পৰিধান কি কৰে? এইটো আমি সকলোৱে জানো, মেখেলা চাদৰ। অসমৰ জাতীয় ফুল কি? প্ৰশ্নটো ইজি হ'লেও বাৰে বাৰে আহি থাকে, বহুতে কনফিউজ হৈ যায় উত্তৰ দিয়াৰ সময়ত। কপৌ ফুল। অসমীয়া চলচ্চিত্ৰৰ জনক কোন? চলচ্চিত্ৰৰ জনক হিচাপে আমি জ্যোতিপ্ৰসাদ আগৰৱালাক আমি জানো। 1935 চনত তেওঁ জয়মতী নামৰ চলচ্চিত্ৰেৰে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই লৈছিলে। ডক্টৰ ভূপেন হাজৰিকা গীতত প্ৰধানকৈ কি থাকে? তাত থাকে মানৱতা, য'ত আমি ক'ব পাৰি যে সামাজিক সচেতনতা, মানৱতাবোধ এইবিলাকে থাকি যায়। অসমৰ গামোচাৰ ৰঙৰ প্ৰধান সংযোগ কি? উত্তৰটো হ'ব লাল হাঁহি, যিটো আমি বগা আৰু ৰঙা কাপোৰেৰে সাজি তোলা হয় বা নক্সাৰে সাজি তোলা হয়। অসমৰ কোনটো উৎসৱ মাঘ মাহত পালন কৰা হয়? ভোগালী বিহু আমি জানো। পিছৰ প্ৰশ্নটো হৈছে অসমৰ ঐতিহ্যবাহী বাদ্যযন্ত্ৰ পেঁপা কিহৰ পৰা বনোৱা হয়? এইটো আমি সকলোৱে জানো যে মহৰ শিং আৰু বাঁহৰ পৰা বনোৱা হয় পেঁপা। এইটো বিহু গীতৰ বাবে ব্যৱহাৰ কৰা হয়। অসমৰ কোন সাহিত্যিকক অক্ষৰৰ দেৱতা বুলি জনা যায়? এইটো হৈছে শংকৰদেৱক। অসমীয়া ভাষাৰ প্ৰথম মহিলা উপন্যাসিকৰ নাম কি? তেওঁ হ'ব পদ্মাৱতী দেৱী ফুকন, মহিলা উপন্যাসিক। নেক্সট প্ৰশ্ন হৈছে অসমৰ কোন স্থানক সত্ৰৰ বাবে জনা যায়? এইটো হৈছে মাজুলী, যাক সত্ৰকেন্দ্ৰিক স্থান হিচাপে আমি জানো। অসমীয়া লোকগীতৰ প্ৰসিদ্ধ প্ৰকাৰ ওজাপালিত কি থাকে? প্ৰশ্নটো হৈছে তেওঁলোকে কৰে কি? ওজাপালিত থাকে পৌৰাণিক কাহিনী বা কাব্য, যিটো সুৰৰ লগত বাদ্যযন্ত্ৰৰে প্ৰদৰ্শন কৰা হয়। অসমৰ কোন উৎসৱত জাপি প্ৰধানভাৱে ব্যৱহাৰ কৰা হয়? ৰঙালী বিহু। এইকেইটা আছিল আজিৰ প্ৰশ্ন।